ছাইডত সাপ আছে, সাপ 4-5ডাল আছে। তাৰপিছত আপোনাৰ কিবা ফুলি হওক আঙঠি ঢেৰ হেনো পূৰা কলহ হেনো ফুলটি হৈ আছে, কিন্তু সাপ 3ডাল হেনো একদম পূৰা দাহে ঘপিয়াই পেলালে বোলে, কাটি পেলালে বোলে। তাৰপিছত মানুহৰ জীৱনত কিছুমান এনেকুৱা ঘটনা ঘটি যায় নহয়, সেই ঘটনাখিনি যদি আপুনি ভালকৈ ভাবে নহয়, তাৰ ওপৰত এখন ধুনীয়া চিনেমা বনি যাব মানে। আপোনালোকে নাগ নাগিনী বিশ্বাস কৰেনে? আজি যোনটো কাহিনী নহয় বৰ বেলেগ টাইপৰ কাহিনী মানে। আপোনাৰ অতীতৰ পৰা বৰ্তমানলৈকে মানে বেলেগ এটা শিকলি লগোৱা কাহিনী মানে। আজি কাহিনীটো কৈছে ধন নামৰ ভাইটি এটাই। তো শুনি ভাল পাব আপোনালোকে, আৰু কেনেকুৱা পাই কমেণ্ট এটা কৰি জনাই থৈ যাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু জানে মোৰ চেনেলত বেছিভাগ আপোনাৰ ভূতীয়া হওক, যখিনী হওক, আপোনাৰ হণ্টেড হওক, নহবা কিবা মানুহৰ জীৱনত বহুত কিবা ভয়ংকৰ ঘটনা ঘটি যাওক তেনেকুৱা কাহিনীৰ ওপৰত ভিডিঅ'খিনি বনাই থকা হয়। যদি আপোনালোকৰ লগত তেনেকুৱা জড়িত থকা কিবা কাহিনী আছে, যে আপোনাৰ লগত হৈছে, আপোনাৰ ঘৰৰ কাৰোবাৰ লগত হৈছে, তেনেকুৱা যদি কিবা কাহিনী আছে মোলৈ আপোনালোকে ইনষ্টাগ্ৰামত পঠিয়াব পাৰে। ইনষ্টাগ্ৰামৰ ID ডেছক্ৰিপশ্যনত দি থোৱা আছে। আৰু যদি শ্বৰ্ট ভাল পায়, চুটি সৰু ভূতৰ কাহিনী শুনি ভাল পায়, তেতিয়া মোৰ শ্বৰ্ট ভিডিঅ'খিনি চাব পাৰে আপোনালোকে। তো আহক ৰাইজ, আজিৰ যোনটো আমাৰ কাহিনী আমি আৰম্ভ কৰি পেলাওঁ। আজি যোনটো কাহিনী পঠিয়াইছে ধন ককাইদেউ নামৰ ককাইদেউজনে। কাহিনীটো মানে তেওঁৰ ককাকৰ, কিন্তু কাহিনীটো আপুনি শুনিলে নহয় বৰ বেলেগ এটা ইণ্টাৰেষ্টিং কাহিনী। মোৰ মানে নিজেও শুনি ভাল লাগি গ'ল মানে। এই কাহিনীটো শুনিবলৈ হ'লে আমি প্ৰথমতে যাব লাগিব অতীতলৈ, মানে যেতিয়া অসমৰ মানুহসকলক মানে আক্ৰমণ কৰিছিল। মানে ম্যানমাৰ দেশৰ মানুহে যেতিয়া অসম আক্ৰমণ কৰিছিল। আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে মানে কেতিয়া অসম আক্ৰমণ কৰিছিল, কিয় কৰিছিল, গোটেই কাহিনীখিনি আপুনি মানে পাই যাব ইউটিউবত। তেওঁলৈ মই অকণ কৈ দিছোঁ মানে যেতিয়া মানে তেতিয়াত মানে কিবা ৰাজ্যৰ কাৰণে কাজিয়া হৈছিল, দুজন ৰজাৰ মাজত। এজন ৰজাই ম্যানমাৰ পালেগৈ সহায় বিচাৰি যে মোৰ এজন ৰজাক হৰুৱাব লাগে, তেনেকৈ মানসকলক লৈ আনিছিল সেই ৰাজ্য মানে আক্ৰমণ কৰিবৰ কাৰণে। আৰু তেতিয়া সেই মানসকলে আহি গোটেই অসমত যিমান মানে মানুহ যাকে য'তে পায় ত'তে কাটি পেলাইছিল মানে। মাইকী মানুহৰ ওপৰতো বহুত অত্যাচাৰ কৰিছিল, ল'ৰা ছোৱালীৰ ওপৰতো অত্যাচাৰ কৰিছিল, মানে ডাঙৰ সৰু কাকো চাব নালাগে, চব কাটি মেলি চব চাফা কৰি দিছিল মানে। আৰু সেই টাইমত মানুহখিনি মানুহৰ ভয়ত মানে যেনি তেনি পলাইছিল মানে, যাৰ যি বস্তু পায় তেনেকৈ লৈ পলাইছে মানে ঘৰ বাৰী এৰি। আৰু কিছুমানৰ মানে ধনী মানুহ, যাৰ খাৰু হওক, সোণ হওক, মানে আপোনাৰ কিবা নেকলেছ হওক, এইবোৰ চব মানে কলহত ভৰাই মাটিৰ তলত পুতি থৈ পেলাই মানে পলাই গুচি গৈছিল মানে, যাতে পিছত যদি জীৱনটো ৰক্ষা পায় আকৌ মানে সেই মাটি খানি মানে বস্তুখিনি উলিয়াবহি। আপোনালোকে চাবচোন এতিয়া কেতিয়াবা যে ক'ৰবাত যে এই ষ্টৰিবোৰ ওলাই ন, মাটি খানোতে সোণ পালে, সোণৰ কলহ পালে, এনেকুৱা তেনেকুৱা কথাবোৰ যে, সেইবোৰ সেই তেতিয়াৰ দিনৰে মানে কথা। তো খেলটো সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছিল মানে, সেই তেতিয়াৰ দিনৰে কথা। তেনেকৈ আক্ৰমণ কৰি মানে আক্ৰমণ কৰিলে মানুহখিনি চব পলাই তেনেকৈ মাটিত পুতি থৈ গুচি গ'ল। সেই চেপ্টাৰটো গ'ল, সেই চেপ্টাৰটো আপোনাৰ মাজত কামত দিব। এই চেপ্টাৰটো মানে কেলেই ক'লোঁ, গোটেইখিনি কথা আপোনালোকে লাষ্টলৈ শুনি থাকিলে গম পাই যাব। তো সেইটো চেপ্টাৰ গ'ল। তাৰপিছত আহি গ'ল আমাৰ ধন ককাইদেউৰ কাহিনীটো এতিয়া। আৰু কৈছে মানে ধন ককাইদেউহঁতৰ মানে এখন ঘৰ নহয়, ঘৰৰ পিছফালে বাৰীখন আছে, বাৰীৰ পিছফালে এখন ডাঙৰ পথাৰ আছে, আৰু পথাৰৰ পিছফালে এখন ডাঙৰ মানে ভলুকা বাঁহৰ মানে বাঁহৰ গছ আছে মানে, সেয়া তেওঁলোকৰে মানে ধন্ত ককাহঁতৰ মানে। তো কি হ'ল তেনেকৈ মানে কি ধন্তৰ সেই ককাহঁতৰ বাৰীখনৰ পিছফালে মানে কিবা ৰাতি মানে বাঁহ গছজোপা জ্বলি যায়, কেতিয়াবা জ্বলি যায় মানে, সদায় নজ্বলে মানে, 3 দিনৰ মূৰত কেতিয়াবা বাঁহ এডালকৈ জ্বলি গ'ল, কিবা কিবি হৈ থাকে মানে। তাৰপিছত ধনৰ মানে ককাহঁতে মানে বেচ আনি মানে জাহা ফুকা কয়, একো ভাল নহয়। আৰু জানে নহয় মানে সেই তেতিয়া দিনতো অন্ধবিশ্বাস বুলিলে কিমান আছে, মানে মানুহে কিবা এটা সৰু কিবা এটা হ'লেও মানে ভয় খায়। তাৰপিছত মানে এনেকুৱা হয় মানে সপ্তাহত মানে 3 দিনৰ মূৰত এদিন মানে কিবা এটা জ্বলেই মানে এই সিহঁতৰ বাহনিখনত মানে। তাৰপিছত এনেকৈ জ্বলি থাকে। তাৰপিছত এদিন কি কৰিলে ধনৰ ককাই বেচ মাতি আনিলে, মাতি আনি পেলাই জৰা ফুকা কৰিলে, জৰা ফুকা কৰি গুচি গ'ল। তাৰপিছত ৰাতি ধনৰ ককাক শুই থাকোঁতে ধনৰ ককাক সপোনত দেখালে যে সেই যোনডোখৰ জুই জ্বলি থাকে তাত হেনো কিবা সোণৰ কলহ এটা পোত খাই আছে। সপোনত দেখুৱাইছে ককাকক যে তুমি সেইটো উঠাই লৈ আনা বোলে। ধনৰ ককাহঁতৰ মানে ককাক আছিল 3জন। ধনৰ ককাক ডাঙৰ মানে, বাকীকেইজন মাজু আৰু সৰু 3জন ককাক আছিল সিহঁতৰ। তাৰপিছত আৰু ধনৰ যোনজন ডাঙৰ ককাকে মানে ভাইটিয়ে ক'লে যে মই কালি সপোনত দেখিলোঁ যে সোণৰ কলহ আছে আমাৰ বাৰীৰ পিছফালে, যোনখন মানে বাঁহ গছ আছে, সেইকাৰণে তাত হেনো জ্বলি থাকে। আৰু মানে যদি বৈজ্ঞানিক পদ্ধতিত চাই মানে, মই এনেই ইউটিউবত চাৰ্চ কৰি পোৱাহে মানে, এই যদি কিবা মানে সোণৰ হওক, বস্তু হওক, মানে কিবা গহনা হওক, বহুত বছৰ যদি মাটিত অলপ পুতি থয় নহয়, তাত হেনো কিবা এটা গেছ উৎপন্ন হয়। আৰু সেই গেছটো যদি কিবা বাহিৰলৈ ওলাই আহে কেতিয়াবা, মানে তাত সেই গেছটো জুই লাগি যায়। সেইকাৰণে হেনো সেই সোণৰ কলহ থকা জেগাত হেনো কেতিয়াবা জুই লাগি থাকে বোলে। তো গ'ল কথা গ'ল। তাৰপিছত আৰু সপোনত দেখিলে যে সোণৰ কলহ আছে। তাৰপিছত 3টাই প্লেনিং বনালে যে আমি যাম আজি পূৰা খান্দি পেলাই সোণৰ বস্তুখিনি উলিয়াই আনিম। তেনেকৈ 3টা ককাকে প্লেন বনাই আৰু গ'ল আপোনাৰ সন্ধিয়া টাইমত।
খান্দি আছে, যোনডোখৰত মানে জুই ওলাই থাকে সেইডোখৰে খান্দিছে। বহুত দেৰি খন্দাৰ পাছত মানে ডাঙৰ ইমান ডাঙৰ মানে আপোনাৰ সোণৰ কলহ এটা পাইছে। তাত হেনো বোলে ছাইডত সাপ আছে, সাপ 4-5ডাল আছে। তাৰপিছত আপোনাৰ কিবা ফুলি হওক, আঙঠি, ঢেৰ হেনো পূৰা কলহ হেনো ফুলটি হৈ আছে। কিন্তু গোটেই এই কলহটোৰ ছাইডত 5ডাল সাপে হেনো এনেকৈ আৱৰি ধৰিছে বোলে। তাৰপিছত সৰু ককাকে কি কৰিলে, মানে দেখি গ'ল, মানে ক'ব নাপায়, মানে লোভ, তেওঁৰ মনত চাগে লোভ সোমালে। সাপ 3ডাল হেনো একদম পূৰা দাহে ঘপিয়াই পেলালে বোলে, কাটি পেলালে বোলে। তাৰপিছত এডাল সাপে আহি পেলাই এই ধনৰ ককাকক মানে খুট মাৰি দিলে, সৰুজনক খুট মাৰি দিয়াত সেই সৰুজন সেই জেগাতে মৰি থাকিলে মানে। তাৰপিছত যোনজন মাজুজনে যোনডাল সাপে মানে সৰুজনক খুট খাইছিলে, সেই 4 নম্বৰ সাপডালো কাটি পেলালে। তাৰপিছত এডাল সাপ বাচি ওলাই গুচি গ'ল। তাৰপিছত গ'ল এজনটো মৰি থাকিলেই। তাৰপিছত সেইজনত মৰাৰ পিছত খৰি দিলে। তাৰপিছত দুইটাই মানে সোণৰ কলহটো ভাগ কৰি পেলালে, আধা বোলে তই ল, আধা মই লওঁ বোলে। তাৰপিছত ভাগ কৰাৰ পিছত কি হ'ল, দুদিনমানৰ পিছত সেই মাজু ককাকটোও মানে তেনেকৈ সেই সাপে খুটি মৰি থাকিলে। মানে যোনটো সাপ বাচি গৈছিলে বোলে, সেই সাপটো আহি পেলাই খুটি পেলাই মৰি থাকিলে। তাৰপিছত ডাঙৰ ককাকে মানে ভাবিলে যে এইটোতো এনেকুৱা নহ'ব, মানে ভাবিলে সেই সাপটো যোনটো মানে পলাই গুচি গ'ল, সেই সাপটোৱে চাগে নিশ্চয় কামুৰিলে। তাৰপিছত ধনৰ ককাকে মানে ডাঙৰজনে গৈ পেলাই বেজ মাতি আনিলে, বেজ মাতি আনি জাৰি ফুকি দিলে। তাৰপিছত বেজে কৈ থৈ গৈছে যে আপুনি য'ত সোণৰ কলহটো খান্দিছিলে সেই জেগাডোখৰলৈ আপুনি জীৱনত কেতিয়াও নাযাব বোলে। মই ইয়াত বোলে আপোনাৰ কিবা বাউণ্ডেৰী মাৰি তাবিজ পুতি দিছোঁ বোলে, আপোনাক একো ক্ষতি কৰিব নোৱাৰে। তাৰপিছত তেনেকৈ এবছৰমান থকাৰ পিছত আৰু ধনৰ ককাক মানে সোণৰ কলহটো আৰু অকলশৰীয়া হৈ গ'ল। তাৰপিছত পূৰা মানুহ পূৰা ধনী হৈ গ'ল বোলে, ধনী চল পূৰা একদম। তেতিয়া দিনত হাতী কিনে ন, আগৰ দিনৰ পুৰণা মানুহ, এতিয়াহে মানুহৰ চখ যে দামী গাড়ী কিনো, তেতিয়া মানে চখ আছিলে হাতী কিনা। হাতী হেনো কিনিছে, 2টা হাতী কিনিছে বোলে। তাৰপিছত পূৰা ধনী হৈ গ'ল। তাৰপিছত তেনেকৈ এদিন 1.5 বছৰমানৰ পিছত মানে কি হ'ল, গাঁৱৰ মানুহে সন্দেহ কৰিছে কি হ'ল এনেকুৱা ইমান ধনী হ'ল আৰু। তাৰপিছত মানে মানুহৰ কথাহে আৰু কাণ মাৰি মানে চবেই গম পালে যে সিহঁতি সোণৰ কলহ পালে, এনেকৈ ধনী হৈ গ'ল। তাৰপিছত এদিন হেনো কিবা দুপৰীয়া টাইমত 12টামান বজাত, তাৰপিছত ধনৰহঁতৰ ককাকৰ মানে ঘৰত কাম কৰা মানুহ মানে আছে আৰু। তাৰপিছত সিহঁতৰ ডাঙৰ 2টা হেনো বলদ গৰু আছিলে বোলে। বলদ গৰুহাল হেনো বিচাৰি পোৱা নাই। তাৰপিছত গোটেই ঘৰৰ মানুহে বিচাৰি পোৱা নাই, চব যেনি তেনি বিচাৰি নাই পোৱা। তাৰপিছত ককাক হেনো বাৰীৰ পিছৰ পৰা দেখিছে বলদ গৰুহাল হেনো বোলে আপোনাৰ য'ত সিহঁতি যে মাটি সোণৰ কলহটো পাইছিল তাত হেনো চৰি আছে বোলে। তাৰপিছত ককাকে কথাটো পাহৰি গ'ল যে যাবলৈ মানা কৰিছিলে। ককাক হেনো গ'ল, গৰুকেইজনী বোলে সেইকেইজনী দেখিছোঁ বোলে, যাওঁচোন বৈ বোলে, অকলে আগত দৌৰি গুচি গ'ল। গৈ পেলাই গৰুজনী হেনো থাপ মাৰি এনেকৈ ধৰি আনোতে সাপে একদম, যোনটো সাপ যে বাচি গৈছিলে বুলি কৈছিলোঁ, সেই সাপটোৱে হেনো পূৰা ভৰিত মানে খুট মাৰি দিলে। খুট মাৰি দিয়াৰ পিছত আৰু ধনৰ ককাক মানে গোটেই চাটি ফুটি অৱস্থা বেয়া। তাৰপিছত গোটেই মানে গাঁৱৰ মানুহে, ঘৰৰ মানুহে মানে ধৰি আনি পেলাই চোতালত পেলাই দিলেহি। চোতালত পেলাই দিয়াৰ পিছত মানে যোনটো মানে বেজে মানে এই প্ৰথমতে জাৰি ফুকি দিছিলে, সেই বেজটোক মাতিলে। বেজটো আহিলে। তাৰপিছত বেজটোৱে হেনো কিবা এনেকৈ যে বজাই যে বিন বজাই হেনো সাপডাল মাতিছে, মানে এই বিষটো হেনো চুচিবৰ কাৰণে বোলে সাপডাল আহে বোলে ওচৰলৈ, কিন্তু সেই ধনৰ ককাকৰ ওচৰত নাযায় বোলে। ধনৰ ককাকটো হেনো পূৰা তলফালৰ পৰা হেনো পূৰা কিবা নীলা লেখীয়া হৈ গৈছে, মানে জেহেৰটো মানে বাঢ়ি গৈ আছে। সি মানে যিমানে মানে বিন বজাই সাপডাল মাতে, মানে জেহেৰটো মানে কৰিবৰ কাৰণে, উলিয়াবৰ কাৰণে সাপডাল হেনো নাযায় বোলে। আগৰ দিনৰ কথা এতিয়া আপোনালোকে এতিয়া অন্ধবিশ্বাসৰ কথা, এতিয়া এইটো কথা আপোনালোকে এতিয়া বিশ্বাস কৰে নকৰে নাজানো, কিন্তু মোক যেনেকৈ কৈছে মই কাহিনীটো আপোনালোকক তেনেকৈ কৈ আছোঁ। তাৰপিছত সাপডাল তেনেকৈ নাহিলে, তেনেকৈ হেনো 3 ৰাতি এনেকৈ ডেড বডি হেনো থৈ দিলে বোলে। সাপডাল আহে বোলে, ডেড বডিৰ ওচৰত নাযায় বোলে, আকৌ গুচি যায়গৈ। তাৰপিছত বচাব নোৱাৰিলে, ককাক তেনেকৈয়ে ঢুকাই থাকিলে। তাৰপিছত যোনখিনি মানে টকা ঘটিছিল সিহঁতৰ হেনো তেনেকৈয়ে বোলে একদম পইচাবোৰ হেনো য'তে ত'তে খৰচ হৈ, কিবা বিজনেছত ডুবি, আমুকত ডুবি হেনো গোটেই পইচাবোৰ নাইকিয়া হৈ গ'ল। তাৰপিছত এতিয়া প্ৰব্লেমটো সিহঁতৰ ঘৰত কি চলি আছে, ধনহঁতৰ ঘৰৰ মানে মানুহো মানে কোনো মানে ভালকৈ বুঢ়া হৈ মৰিবলৈ পোৱা নাই। মানে কাৰোবাক হেনো সাপে খুটিছে, কাৰোবাৰ একদম আপোনাৰ গাড়ী এক্সিডেণ্ট হৈছে, চব মানুহ হেনো তেনেকৈয়ে মৰি আছে বোলে। এতিয়া বেজ লগাইছে, মানে কৈছে বেজে বোলে তোমালোকৰ ওপৰত কিবা বোলে সাও খাই আছে নে, কিবা সাপ দিলে নেকি সাপে, সেইবোৰ কাহিনী কয়। মানে কি যোনকেইডাল যে সাপ মাৰিছিলে সেই সাপকেইডালৰ হেনো মানে অভিশাপ লাগিলে বোলে। সেইকাৰণে বোলে সিহঁতৰ ঘৰৰ মানুহ কেতিয়াও মানে শান্তিছে মৰিব নাপায়। কোনোবা এক্সিডেণ্ট হৈ মৰিছে বোলে, কোনোবা সাপে খুটিয়ে মৰিছে, কিবা এটা হৈ বোলে চব তেনেকৈয়ে মৰিছে। এতিয়া হেনো বেজ লগাইছে বোলে, বোলে সিহঁতৰ ভাল হোৱাকৈ নাই পৰিয়ালটো বোলে। তো কেনেকুৱা পালে কাহিনীটো? তো এইটো আছিলে কাহিনী। তো মানে কি মই আপোনালোকক ৰহন লগাই কথাখিনি ক'ব জনা নাই, কিন্তু ৰহন লগাই কথাখিনি ক'লে মানে কিবা বেলেগ কিবা হৈ যায়গৈ, সেইকাৰণে নকওঁ। সেইকাৰণে যেনেকৈ মোলৈ পঠিয়াইছে মই আপোনালোকক তেনেকৈ কাহিনীটো প্ৰকাশ কৰি দিছোঁ। কেনেকুৱা পাইছে ক'ব। আৰু চাইণ্টিফিক মতে, মানে ছায়েন্সৰ মতে, এই যোনটো যে আপোনাৰ সোণৰ কলহ পুতি থোৱাৰ পিছত যোনটো গেছ ওলাই বুলি যে কয়, একচুৱেলি সেইটো গেছ ওলাই আপোনাৰ, মানে সেই গেছটো হেনো সাপে বৰ ভাল পায় হেনো। সেই গেছটো য'ত থাকে সাপ হেনো তাত নিজে হেনো পাই যায়গৈ বোলে। এতিয়া লোকে কোৱা কথা এইবোৰ ছায়েন্সত, এতিয়া হয়নে নহয়তো মই এইটো নাজানো। তো কাহিনীটো শুনি ভাল লাগিলে, মানুহজনে যেনেকৈ ক'লে, মানে লিখি দিছে, এখন ডাঙৰ বহি তেনেকৈ লিখি দিছে। তাৰপিছত মই মানে আপোনালোকক সেই তেনেকৈ কাহিনীটো প্ৰকাশ কৰি দিলোঁ।
তো কেনেকুৱা পালে ক'ব কাহিনীটো। তো এই আৰু যদি কিবা এটা ভাল পালে কমেণ্ট এটা কৰি থৈ যাব। অলপ কোৱা ষ্টাইলখিনি অলপ শুধৰাব লাগিব, অলপ ভুল হৈছে আৰু যিমান পাৰোঁ চেষ্টা কৰি থাকিম। আজিলৈ বাই বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰাম আইডি তলত আছে, ফ'ল' কৰি ল'ব। আপোনালোকৰ যদি এনেকুৱা কিবা কাহিনী আছে মোলৈ পঠিয়াব ইনষ্টাগ্ৰামত। হৰ হৰ মহাদেৱ।